মই এতিয়া বৰ্তমান যাই আছোঁ বৰমপুৰত মানে আপোনালোকক দেখাই আছোঁ ধুনীয়া মানে দোস্ত মই আছোঁ এতিয়া বৰমপুৰ পাহাৰত আৰু আপোনালোকক দেখাই আছোঁ ধুনীয়া পৰিৱেশৰ পৰা আৰু আপোনালোকে মোৰ চেনেলটো হিমন্ত দাস আছামিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ আপোনালোকে দেখিছে চাই লওক কি ধুনীয়া পৰিৱেশ আৰু মই যাই আছোঁ আপোনালোকক দেখাম সৰুৰ পৰা আশে লৈ যাওঁ। ধুনীয়া সেউজীয়া পৰিৱেশ আপোনালোকে চাই লওক কি ধুনীয়া পৰিৱেশ আৰু কিন্তু অলপ পিছাল হৈছে বৰষুণ আপোনালোকৰ কাৰণে আহিছোঁ আৰু এই বৰষুণ শ্লিপ কৰে লাহে লাহে আহিছোঁ আৰু দেখাব আপোনালোকক দেখাম আৰু বৰমপুৰ পৰা কেনে দেখি পাহাৰখনৰ পৰা সেউজীয়া পৰিৱেশটো। এইটো নদী হয় বৰমপুৰ নদীটো বৈ যায় ব্ৰহ্মপুত্ৰত পৰে এনেকৈ ভাল লাগে আৰু অতি এটা মন্দিৰ এটা আছে দেখা আছোঁ বহুত ভাল লাগে আৰু শিৱ মন্দিৰ এটা আছে দেখা পাব সেউজীয়া পৰিৱেশ বহুত ধুনীয়া আৰু আপোনালোকক পাৰিলে আহিব বৰমপুৰ আৰু ওচৰতে সৰবৰী মন্দিৰ আছে আপোনালোকক দেখা আছোঁ পাইছোঁ আৰু শিৱ মন্দিৰটো পাইছোঁ এজন খুৰা থাকে খুৰাজনক পাৰিলে আপোনালোকক চিনাকি কৰি দিম। ভাল লাগে আৰু ৰঙা ৰঙা ভাল লাগে আৰু ওলাই খাব বোলে জনা দেশ লাগে ৰাজপাত বিচাৰি আলহীক নেৰে মাটি ঘৰ পথাৰ তুলানে খায় ইহঁতক তোৰ ধমকিটো দে হুৰ 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 হুৰাই দে আপোন পথাৰখন মোকলাই নে